নমস্কাৰ। আজি কোকৰাঝাৰ ইলেকশ্যন ডিষ্ট্ৰিক্টত ড্ৰাফ্ট ফটো ইলেক্ট্ৰল ৰোল ডিচি মেডামে পাব্লিছ কৰিলে। আমাৰ যোনখন ড্ৰাফ্ট ইলেক্ট্ৰল ৰোল 29/10/2024 আজি পাব্লিছ হ'ল। ইয়াতে পিৰিয়ড ফৰ ফাইলিং ক্লেইমছ এণ্ড অবজেকশ্যন 29/10/2024 পৰা 28 নৱেম্বৰ 2024লৈকে চলিব। আৰু ডিছপ'জেল যোনখিনি আছে ক্লেইমছ এণ্ড অবজেকশ্যন সেয়া 24/12/2024লৈকে চলিব। আমি ডিছপ'জ কৰিব লাগিব। আৰু কেইটামান আমাৰ স্পেচিয়েল ডেট দিছে, সেইটো আমাক চিফ ইলেক্ট'ৰেল অফিচাৰ আছাম তেখেতৰ পৰা আহিছে ডেট 9 নৱেম্বৰ, 10 নৱেম্বৰ, 16 নৱেম্বৰ আৰু 17 নৱেম্বৰ। এই ডেটত আমি স্পেচিয়েল কিছুমান কেম্পেইন কৰিম। আমাৰ য'ত স্কুল কলেজেছ আছে 18 বছৰীয়া 17 years এণ্ড এবভ, তাত আমি কেম্পেইন কৰিম যাতে আমাৰ যিসকল য়ং চিটিজেনছ আছে তেওঁলোকে এনৰোল হ'ব পাৰে। সেইবাবে আমাৰ যোৱাবাৰৰ নিচিনা এইবাৰো আমি এটা শ্লোগান লৈছোঁ। শ্লোগানটো হৈছে আপোনাৰ 18 বছৰ যদি হৈছে পূৰণ, ভোটাৰ হ'বলৈ কৰক নাম পঞ্জীকৰণ। সেয়া আমাৰ আগৰ মিটিঙত ডিচি বাইদেৱে অলৰেডি ক'লে। এইবাৰ আমাৰ ড্ৰাফ্ট ৰোলত 5টা LACৰ ড্ৰাফ্ট পাব্লিকেশ্যন হৈছে ইয়াত। আগতে গোসাইগাঁও ইলেকশ্যন ডিষ্ট্ৰিক্ট আছিল, এতিয়া গোসাইগাঁও ইলেকশ্যন ডিষ্ট্ৰিক্টৰ কামখিনি গোটেই আমাৰ কোকৰাঝাৰ ইলেকশ্যন ডিষ্ট্ৰিক্টত হ'ব। এক গোসাইগাঁৱত আমাৰ টোটেল ভোটাৰ আছে 1,14,681, দতমাত আছে 1,06,027, কোকৰাঝাৰত আছে 1,42,677, বাওঁসুংৰিত আছে 1,61,026, পৰ্বতঝৰাত আছে 1,70,148। আমাৰ যোৱাবাৰৰ ফাইনেল পাব্লিকেশ্যনৰ পৰা এইবাৰ 5,056 নেট ভোটাৰ ইনক্ৰিজ হৈছে। টোটেল পলিং ষ্টেচন আমাৰ কোকৰাঝাৰ 5টা সমষ্টি মিলাই 909 আছে। আৰু আমাৰ যোনখিনি স্পেচিয়েল চামাৰী ৰিভিজন এই চলিব, সেই তাৰ বাবে আমাৰ ERO আছে 5জন, আৰু আমাৰ যিসকল চাৰ্কুল অফিচাৰ তেওঁলোকে বাই ডিফল্ট ERO হয়। যিকোনো ক্লেইমছ এণ্ড অবজেকশ্যন তেওঁলোকৰ ওচৰত কৰিব পাৰিব। আৰু ঠিক তেনেকৈ আমাৰ অফিচিয়েলি কামখিনি কৰি লৈ যাবলৈ 36জন ARO এপইণ্ট কৰা হৈছে, 91জন BLO ছুপাৰভাইজাৰ এপইণ্ট কৰা হৈছে, আৰু টোটেল BLO আমাৰ 909জন আছে। 909জন মানে প্ৰত্যেকটো পলিং ষ্টেচনত একোটাকৈ BLO আছে। ইয়াৰ দ্বাৰা মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, কোকৰাঝাৰ জিলাত অকল য়ং ভোটাৰ্ছে নহয়, য়ং ভোটাৰ্ছেতো এনৰোল কৰিবই লাগে, কাৰণ ভোটাৰ আইডেণ্টিটি কাৰ্ডখন এখন ইম্পৰ্টেণ্ট ডকুমেণ্ট হয়। লগতে এনেকুৱাও আমি গম পাইছোঁ যে যিসকল 40 বছৰ হৈ গ'ল বা 45 বছৰ হৈ গ'ল তেওঁলোকৰ কোনো ডকুমেণ্ট নাই। যদি সঁচাকৈ সেনেকুৱা ভাৰতীয় নাগৰিক আছে, তেওঁলোকৰ যদি এনৰোল কৰা নাই, তেওঁলোকে আহি আমাৰ ইয়াত এনৰোল কৰিব পাৰিব। এনৰোল কৰিবলৈ হ'লে ফৰ্ম 6ত ফিল আপ কৰিব লাগে। আৰু কোনোবা যদি ঘৰত মৃত্যু হৈছে, মৃতক ব্যক্তিৰ যদি নাম কাটিব লাগে, ফৰ্ম 7 এপ্লাই কৰিব লাগে। আৰু কোনোবা যদি কোকৰাঝাৰৰ ডিষ্ট্ৰিক্টৰ পৰা বিয়া হৈ অন্য ডিষ্ট্ৰিক্টত গুচি গ'ল, তেওঁলোকে যদি শ্বিফ্ট কৰিব লাগে সেইটো ফৰ্ম 8ত কৰিব লাগে। বা নিজৰ নাম, ফটো, যিকোনো এড্ৰেছ যদি শুধৰণি কৰিব লাগে তেতিয়াহ'লে ফৰ্ম 8ত এপ্লাই কৰিলে হ'ল। ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ। गोजोनथाव खौरां। TBSनि गारि लानो गोसो गुदुं जानाय सुबुंफोरनि थाखाय मोनसे गोजोनथाव खौरां। चिरां जिल्ला बिजनीनि बागुरुम्बा TBS गारि श'रुमा नोंथांमोननि थाखाय दुर्गा फुजानि धामाका अफार लानानै फैदों। बाइक आरो स्कुटि गारि सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय बागुरुम्बा TBS गारि श'रुमा धामाका अफार होना नोंथांमोननि गेजेराव मोनसे मोजां खाबु होगासिनो दं। बिजनी स्टेट बेंकनि साखाथिनि CRPF केम्पनि उल्था सोनाब फारसे थानाय बागुरुम्बा TBS श'रुमाव डाउन पेमेन्ट होनानै नोंथाङा TBSनि गारि लानो हागोन। नोंथांमोना बागुरुम्बा TBS श'रुमाव फैनानै नोंथांनि लुबैनाय बायदि TBSनि गारिखौ लांफैनो हागोन। TBSनि गारि सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय बागुरुम्बा TBS श'रुमा बेनि अनगायैबो गोबां मोजां अफार लाबोदों। बेफोर अफारफ्रानो जाबाय जेरै गंनै हेलमेट फ्रि, फुल टिंकि पेट्रल फ्रि एसर गिफ्ट आरो TBS कम्पानिनि गासैबो मडेलनि एक्सचेन्जनि खाबुआ एभेलेबल जागोन। आरोबाव गुबुन मोनसे मोजां खाबुआ जादों
फाइनान्स लागिरिफ्रा डाउन पेमेन्ट होनानै खम बेसेनाव टिभिएस कम्पानिनि गारिखौ लानो हागोन। लोगोसे आबुङै मिन्थिनो आरो बुकिं खालामनो थाखाय 7002132259 एबा 8638131734 जानबुं नम्बराव कल खालामना खौरां लानो हागोन।